হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে সহজতে বনাব পৰা মালপোৱাৰ এটা ৰেচিপি লৈ আহিছোঁ আৰু লগতে আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছোঁ আছামিজ কিচেন চেনেললৈ। গধূলিৰ চাহকাপৰ লগত খাবলৈ মালপোৱা আমাৰ সকলোৰে ঘৰত প্ৰায়ে বনোৱা হয় আৰু ঘৰলৈ অহা আলহীকো চাহৰ লগত সহজতে কম সময়তে মালপোৱা বনাই দিব পৰা যায়। যদি আপোনালোকে ফুলা ফুলা আৰু কোমল মালপোৱা বনাবলৈ বিচাৰে তেনেহ'লে মই বনোৱা মালপোৱাৰ এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব পাৰে। আশা কৰোঁ আপোনালোকে আজিৰ এই ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মালপোৱা বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰিডিয়েণ্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। প্ৰথমতে বাচন এটাত একাপ ময়দা দি ল'লোঁ। এয়া দিছোঁ আধা কাপ চুজি আৰু লগতে আধা কাপ চেনি দি দিলোঁ আৰু এয়া জোখমতে অকণমান নিমখ দি লৈছোঁ। এতিয়া এইখিনি এবাৰ শুকানে মিলাই লওঁ। এতিয়া এয়া অলপ গৰম কৰি লোৱা পানী লৈছোঁ। এই পানীখিনি অলপ অলপকৈ দি ময়দাখিনিৰ লগত মিলাই লওঁ। এই পানীখিনি কিন্তু মই উতলা গৰম পানী লোৱা নাই, মাত্ৰ অলপ গৰম কৰি লোৱা পানী ব্যৱহাৰ কৰিছোঁ আৰু এই পানীখিনি অলপ অলপকৈ দি মিলাই আছোঁ। পানীখিনিৰ পৰিমাণ এবাৰতে বেছিকৈ দি ল'লে ময়দা আৰু চুজিৰ মিশ্ৰণটো বেছি পনীয়া হৈ যাব পাৰে। এতিয়া মালপোৱাৰ এই মিশ্ৰণটো খুব ভালদৰে মিহি হৈ পৰালৈ ফেটি ল'ব লাগিব। এয়া চাওক, মিশ্ৰণটো মই এইদৰে ফেটি ফেটি ভালদৰে মিলাই লৈছোঁ। এই মিশ্ৰণটো মিলাই লওঁতে মই একাপতকৈ অলপ বেছি পানী ব্যৱহাৰ কৰিছোঁ। ময়দাৰে মিশ্ৰণটো ভালকৈ ফেটি ল'লেহে মালপোৱাকেইটা কোমল কোমল আৰু ফুলা ফুলা হ'ব। এইখিনি মই 5 মিনিটমান ফেটি ল'লোঁ। এতিয়া প্লেট এখনেৰে মিশ্ৰণটোত 15 মিনিটমানৰ বাবে ঢাকি থৈ দিম। 15 মিনিটমান হৈ যোৱাৰ পিছত ঢাকনিখন আঁতৰাই লৈছোঁ। পানীত ভিজাই থোৱাৰ বাবে ময়দা আৰু চুজিৰ মিশ্ৰণটো আগতকৈ অলপ ডাঠ হৈ পৰিছে। এতিয়া মালপোৱাৰ এই মিশ্ৰণটো আৰু এবাৰ ভালদৰে 1-2 মিনিটমান ফেটি ল'ম। এইখিনি ফেটোতে চাই ল'ব যাতে ময়দা বা চুজিৰ কোনো ধৰণৰ গোটা অংশ থাকি নাযায়। আৰু মিশ্ৰণটো চাওক, চামুচেৰে ঢালি দেখুৱাই দিছোঁ। এইখিনি এনেকুৱা হ'লেই হৈ যাব। ইয়াতকৈ বেছি ডাঠ বা পাতলকৈ বনাব নালাগে। এতিয়া মালপোৱাখিনি আমি ভাজি লওঁ। এইফালে সৰু কেৰাহী এটাত ৰিফাইন তেল অলপ গৰম হ'বলৈ দিছিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত গেছৰ জুইটো অলপ কমাই লৈছোঁ। এতিয়া হেতা এখনেৰে অলপ মালপোৱাৰ মিশ্ৰণ তেলখিনিৰ মাজত দি লওঁ। এতিয়া মালপোৱাটো নিজে নিজে ফুলি আহিব দিব লাগিব। এইখিনি সময়ত হেতাৰে লৰাব নালাগে। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু কাষতে থকা বেল আইকনটো টিপি ন'টিফিকেশ্যন অল কৰি দিব। এয়া আমাৰ মালপোৱাটো চাওক, ধুনীয়াকৈ ফুলি তেলখিনি ওপৰলৈ উঠি আহিছে। তেলত দিয়াৰ 1 মিনিটমানৰ ভিতৰতে মালপোৱাটো ফুলি উঠে। এতিয়া মালপোৱাটো লাহে লাহে আনটো ফালে ওলটাই দি ল'ম। এইদৰে মালপোৱাটো দুয়োটা ফালে ওলটাই দি অকণমান ৰঙচুৱা হৈ অহালৈ ভাজি ল'ব লাগিব। খুব বেছি ৰঙচুৱা হোৱালৈ কিন্তু মালপোৱাটো ভাজি থাকিব নালাগে। প্ৰায় 3 মিনিটমানৰ ভিতৰতে মালপোৱাটো ভজা হৈয়ে যায় আৰু মালপোৱাৰ ভিতৰটো ভালদৰে সিজিও আহে। এয়া মালপোৱাটো ভজা হৈ গৈছে। তেলৰ পৰা মালপোৱাটো উঠাই ল'ম। চাওক, এই মালপোৱাটো কিমান ধুনীয়া ফুলা ফুলা হৈছে। এতিয়া আৰু এটা মালপোৱা ভাজি দেখুৱাইছোঁ। এনেকৈ গোটেইখিনি মালপোৱা ভাজি ল'ব লাগিব। এয়া মই গোটেইকেইটা মালপোৱা ভাজি ল'লোঁ। মালপোৱাকেইটা চাওক, দেখিবলৈ কিমান ধুনীয়া হৈছে। এইদৰে বনোৱা মালপোৱাটো খুব ধুনীয়া ফুলা ফুলা আৰু কোমল হয় আৰু থৈ দিলেও বহু দেৰিলৈ ফুলা ফুলা হৈয়ে থাকে। গৰম গৰম চাহ একাপৰ লগত এই মালপোৱাটো খাবলৈ খুবেই ভাল লাগে। তেনেহ'লে একেবাৰে কম বস্তুৰে বনাব পৰা এই মালপোৱা ৰেচিপিটো আপোনালোকেও বনাই চাব পাৰে আৰু আজিৰ ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।